এইটোৱে মেইন দেই চকু চফা দেখিছে নহয় ডিলিঙত কাম কৰি কেনেকুৱা Good morning, welcome back to my brand new vlog. Aru aji ditior dina video to arambho koru boli bhabisu aru amar etia choli ase drilling or olop homoy paisu gotike apnalok jiman khini paru dekhabole chesta korim boli bhabisu apnaloke kamon amar kenwa dhoronor ki choli ase gotike deri nokori bolok aji video to arambho kori diu ne ki koy আৰু আজি ওয়াজ গানৰ পৰা ভিডিওটো আৰম্ভ কৰি দিছো মানে আমাৰ পাইপ বিলাক সফা কৰা হৈ আছে আৰু থ্ৰেড বিলাক সফা কৰিছে কাৰণ এইবিলাক পাইপ বিলাক যদি থ্ৰেড কিটা সফা কৰা নহয় তেতিয়া হলে টাইট দিবলৈ অসুবিধা হয় ইয়া দেখিছে প্ৰেসাৰ ওয়াজ গান হয় ইয়াৰ দ্বাৰা চলে আৰু এটো অলপ দেখাবলৈ চেষ্টা কৰিছো হেইজনে সফা কৰি আছে প্ৰতিডাল পাইপে সফা কৰিব লাগিব এইবিলাক দেখিছে 1338 কেচিং মানে সেকেন্ড কেচিং টো আনি আৰু ৰেডি কৰি থৈছে আৰু ড্ৰিলিং শেষ হোৱাৰ লগে লগে ষ্টাৰ্ট কৰি দিব কেচিং আৰু এইফালে আমাৰ সাফাই অভিযান পানী মৰা অভিযান চলিছে দেখিছে মানে আমাৰ পাম্প এৰিয়াটো সদায় ক্লিনিং কৰি থওঁ কাৰণ ইয়াতে বহুত বিভিন্ন ধৰণৰ বস্তুবিলাক বেয়া হ'লে আমি ভাল কৰিবলগীয়া হয় এইফালে দেখিছে ৰিকটো অলপ দেখাই দিছোঁ আমি সকলোৱে মিলি সফা কৰি আছোঁ আৰু এইফালে আমাৰ 3 নম্বৰ মাত পাম্পটো অলপ হিলি আছিলে সেইকাৰণে পেকিং চেকিং দি নিহিলা সিস্টেম কৰি লৈছোঁ আৰু দেখিছে অলপ দেখাইছো চাবতে এই হাইড্ৰলিক মানে জেকটোৱে অলপ দাঙি লৈছো দাঙি লৈছে মানে উমিয়াবলৈ সুবিধা হোৱাৰ কাৰণে তাত মানে তলত পাতি ভৰাই দিছে অলপ জুম কৰি দেখাম আপোনালোকক চাই থাকক ভিডিওটো স্কিপ নকৰাকৈ স্কিপ কৰিলে হয়তো ভালকৈ দেখা নাপাব কাৰণ এই আসক জুম কৰি দেখাইছো এই তলত ভৰাইছে আৰু দিছে তাতে হাইড্ৰলিক জেকটো দিছে তাতে আৰু জুম কৰি দিছো আপোনালোকে চকচোন এইটো হৈছে হাইড্ৰলিক জেকটো যেটো হাইড্ৰলিকৰ দ্বাৰা অপাৰেট কৰা হয় এই জেকটোৱে মানে উঠাই লৈছে যেনেকৈ গাড়ী জেকে গাড়ীখন উঠায় ন ঠিক তেনেদৰে আমাৰ মাত পাম্পটো উঠাই লৈছে কাৰণ এইটো বহুত হেভিটো সেইকাৰণে হাইড্ৰলিক জেকৰ দ্বাৰা উঠোৱা হৈছে যদি চকুত পটককৈ যদি কিবা এটা সোমাই যায় সেইটো কাৰণে চকুকেইটা চফা কৰিবৰ কাৰণে এইটো আই ৱাছ থোৱা হয় মানে ইয়াত পুৰা নিৰ্মল পানী মানে পুৰা ভাল মানে একদম ক্লিন পানী থোৱা হয় কাৰণ চকুত মৰা হয়তো সেইকাৰণে ভালকৈ চাফ চিকুণ কৰি আমি এইটো য'ত কাম কৰোঁ য'ত কেমিকেলৰ কাম হয় কেমিকেলৰ কাম নহ'লে য'তে আমাৰ ইমাৰ্জেঞ্চিৰ কাৰণে দৰকাৰ হয় তাতে এইটো ৰখা হয় আৰু দেখিছে চফা কৰি মেলি আমি থৈছোঁ আৰু এইফালে কেমিকেল ইঞ্জিনিয়াৰজনে কেমিকেল ঢলাই আছে আৰু ড্ৰিলিঙত ইটিবি বুলি এটা প্লান্ট থাকে যেটো আমাক পানী সাপ্লাই দিয়ে আৰু সেই পানী সাপ্লাই দিয়া মানে ইটিবি যিসকলে কাম কৰিম বুলি ভাবিছে তেওঁলোকে যদি ড্ৰিলিং সাইডলৈ আহে তেওঁলোকে এনেকুৱা ধৰণৰো কাম কৰিবলগীয়া হ'ব পাৰে কাৰণ তেওঁলোকৰ কামেই এইটো আৰু দেখিছে অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু মনত মানে ভাবি আহিব লাগিব আৰু এনেকুৱা ধৰণৰ আমি কাম কৰিব লাগিব বুলি যিবিলাক ইয়াৰ পৰা ডিলিং হৈ ওলাই যায় সেইবিলাকে এনেকৈ খানি মেলি সেই পিটকিটাত পৰে আৰু এইফালে দেখিছে এখন নতুন অইল ফিল্ড বনাই আছে আৰু কি সুন্দৰ লাগিছে দূৰৰ পৰা পৰিৱেশটো তো আজিৰ ভিডিওটোত ইমানখিনিয়ে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব